বন্ধুসকল নমস্কাৰ, মই শোভন পৰেল। আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। লগতে ছাবস্ক্ৰাইবৰ লগতে ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই পৰৱৰ্তী ভিডিঅ' বনালে আপোনালোকে সহজতে আপোনালোকৰ ইউটিউবৰ ৱালত পাই যাব। তো বন্ধুসকল, আপোনালোকে এটা কথা কৈ থওঁ, ইউটিউবৰ বাহিৰেও মোৰ ফেচবুক পেজো আছে। আপোনালোকে শোভন পৰেল ফেচবুক পেজত চাৰ্চ কৰি পেলাই আপোনালোকে ভিডিঅ'বোৰ তাতো পাব পাৰে। গতিকে দেৰি নকৰি আজি আমি আলোচনা কৰা বিষয়বস্তুলৈ আহোঁ। আজি আলোচনা কৰা বিষয়বস্তু অলপ ডাঙৰ আছে। বিষয়বস্তুটো অলপ দীঘলীয়া হ'ব ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকৰ ভগ্নাংশৰ ধাৰণাটো ক্লিয়াৰ হৈ যাব। ভগ্নাংশৰ যোগ, বিয়োগ আৰু পূৰণ। প্ৰথমে আমি কিহৰ ধাৰণাটো ল'ম? প্ৰথমে আমি ভগ্নাংশটো কি বস্তু হয় সেইটো আমি শিকিম। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব, কিন্তু আপোনালোকে ধাৰণাটো সঠিকভাৱে ধুনীয়াকৈ লাভ কৰিবলৈ সক্ষম হ'ব বুলি মই আশা ৰাখিছোঁ। ভিডিঅ'টো প্ৰথম, দ্বিতীয়, তৃতীয় শ্ৰেণীৰ পৰা একেবাৰে ক্লাছ 10 লৈকে কভাৰ কৰিব পাৰিব বুলি মই ধৰি লৈছোঁ, কাৰণ ভগ্নাংশটো একেবাৰে সৰুৰ পৰা আছে আৰু লগতে ভগ্নাংশৰ যোগ, বিয়োগ আৰু পূৰণ ওপৰৰ ক্লাছলৈকে আছে। গতিকে বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, যাতে আপোনালোকৰ ধাৰণাটো মাজতে থাকি লৈ নাযায়। এতিয়া আমি প্ৰথমে জানো ভগ্নাংশ কি বস্তু। ভগ্নাংশ মানে, ইয়াত আমি যদি ভাগ কৰি দিওঁ তেতিয়া আমি বুজিবলৈ সক্ষম। ভগ্ন মানেতো আপোনালোকে বুজি পায় হ'বলা। ভগ্ন মানে ভাগ, ভঙা, যোগ অংশ। ভঙা অংশটো হ'ল ভগ্নাংশ। মানে ধৰি লওক কিবা এটা বস্তু, এইটো মই চক ধৰি লৈছোঁ, এইটো চক, এইটো চক এটা গোটা চক হয়। এতিয়া গোটা চকটো কি? এটা গোটা চক মানে হ'ল, চক কেইটা আছে ইয়াত? চক আছে, এটা চক আছে ইয়াত। এতিয়া মই কি কৰিলোঁ? ইয়াক দুভাগ কৰি দিলোঁ, এইটো দুই ভাগ কৰিলোঁ। তো এইটো ভাগ আমি দুই ভাগ কৰিলোঁ, আৰু এইটো মোৰ হাতত থকা ভাগটো হ'ল 2 ভাগৰ 1 ভাগ। মানে প্ৰথমে আমি চকটো কি কৰিলোঁ? এইটো চকটো আছিলে, চকৰ কি কৰিলোঁ? প্ৰথমে 2 ভাগ কৰিলোঁ, তাৰে কিমান ল'লোঁ? 1 ভাগ ল'লোঁ। 2 ভাগৰ 1 ভাগ মই হাতত ল'লোঁ, মানে আধাটো ল'লোঁ। 2 ভাগৰ 1 ভাগ মানে হ'ল আধা, সেইটো আমি বুজিব লাগিব। 2 ভাগৰ 1 ভাগ মানে হ'ল আধা। আধা বা ইয়াক অৰ্ধাংশ বুলিও কোৱা হয়। 2 ভাগৰ 1 ভাগ মানে 2 ভাগৰ 1 ভাগ। এইটো এই 2 টুকুৰা কৰিছিলোঁ, 2 টুকুৰাৰ 1 টুকুৰা সমান আছে বুলি ধৰি লৈছোঁ। চকটো অলপ বেকাকৈ ভাঙিলে কাৰণে একফালে দীঘল একফালে ছুটি হ'ল, কিন্তু সমান আছে বুলি ধৰি ল'ব লাগিব। যদি ধৰি লওঁ সমান আছে বুলি, তেতিয়া 2 ভাগৰ 1 ভাগ মানে হ'ল আমি কি পালোঁ? আধা। সেইটো তাৰ পৰা ভগ্নাংশ আমাৰ আৰম্ভ হৈ যায়। ভগ্নাংশ আমি য'তে ত'তে পাই থাকোঁ। আমি সৰুৰে পৰা ৰুটি ভাগ কৰিছোঁ, বিভিন্ন আম ভাগ কৰিছোঁ, শিলিকা ভাগ কৰিছোঁ। গতিকে ভগ্ন মানে ভঙা, অংশ মানে টুকুৰা। গতিকে ভগ্ন অংশ হ'ল ভগ্নাংশ। 2 ভাগৰ 1 ভাগ, 2 টুকুৰা কৰি পেলাই 1 টুকুৰা লওঁ। তেনেকৈ আমি 4 ভাগৰ 1 ভাগ ল'ব পাৰোঁ, 5 ভাগৰ 3 ভাগ ল'ব পাৰোঁ। এনেকৈ আমি ভগ্নাংশ পাই গৈ থাকিম। গতিকে বন্ধুসকল, আপোনালোকে ভগ্নাংশ এতিয়া বুজি পাইছে বুলি ধৰি লৈছোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম ভগ্নাংশৰ যোগ। ভগ্নাংশবিলাক আমি কেনেকৈ যোগ কৰিম। আমি যোগ কৰিবলৈতো শিকিছোঁ। যদি আপোনালোকে যোগ কৰিবলৈ শিকা নাই, তেনেহ'লে মোৰ ভিডিঅ' আছে, আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, যোগ কৰা বুলি, যোগ অংক বুলি আছে। তেতিয়া আমি তাত গৈ ক্লিক কৰি পেলাই যোগ অংক কেনেকৈ কৰিব লাগে এইটো আপোনালোকে চাব পাৰে, যদি আপোনালোকে যোগ কৰাটো চোৱা নাই। যদি আপোনালোকে চাইছে, তেনেহ'লে এইটো আমাৰ সুবিধা হৈ যাব, আমি আগবাঢ়িব পাৰিম। ভগ্নাংশৰ যোগটো আমি কেনেকৈ কৰিম? ভগ্নাংশ এটা মই ইয়াত পাতিছোঁ, মই দীঘল এটা অংক পাতিছোঁ। প্ৰথমেই চাই লওঁ। 10 ভাগৰ 5 যোগ 3 ভাগৰ 6 যোগ 7 ভাগৰ 12 আৰু লগতে বিয়োগো 9 ভাগৰ 5। তো ইয়াত আমি বিয়োগো বঢ়াই দিম। আমি দুটা বস্তু একেলগে শিকি যাম। যদি আপোনালোকে বিয়োগ অংক যদি নাজানে, তেতিয়া বিয়োগ অংকৰ মোৰ ভিডিঅ'টো আছে, বিয়োগ অংক বুলি আছে, ডেছক্ৰিপশ্যনত চুই দিব। আপোনালোকে বিয়োগ অংক তাত গৈ পেলাই বিয়োগ অংক কেনেকৈ কৰিব লাগে আপোনালোকে চাই পেলাই বুজিব পাৰে। তাৰপিছত এইটো ভিডিঅ'টো চাব পাৰে। তো আমি আহোঁ, আমি এইটো বস্তুটো কেনেকৈ কৰিম। এতিয়া দেখোঁতে দীঘলীয়া, এইটো কি কৰিব লাগে আমাৰ? আমি সচৰাচৰ যোগ বিয়োগ কৰি আহিছিলোঁ। এতিয়া এইটো দেখিলে আমাক ভয় লাগিব পাৰে, ভয় কৰিবলগীয়া নাই। আমি লসাগু ওলাব লাগিব। এতিয়া যদি আপোনালোকে লসাগু ওলোৱাটো ভিডিঅ' চোৱা নাই, আপোনালোকে চাব পাৰে, ডেছক্ৰিপশ্যনত আছে। তো 10 আছে, 3 আছে, এইটো হৰ, এইটো লব। আমি সেইটো বস্তুটো জানি লওঁ। লব বুলি কোৱা হয় ওপৰটোক আৰু তলৰটোক
হৰ বুলি কোৱা হয়। তলৰটো হৰ বুলি কোৱা হয়, ওপৰটো লব বুলি কোৱা হয়। তো হৰখিনি আছে, হৰ কোনখিনি হয়? যিখিনি তলত আছে। 10 ভাগৰ 5, 3 ভাগৰ 6, 7 ভাগৰ 12, 21 ভাগৰ 9। তো হৰখিনি হ'ল এইটো হৰ, এইটো হৰ, এইটো হৰ, এইটো হৰ। মানে 10, 3, 7, 21 হ'ল হৰ। এইখিনি হৰৰ আমি কি ওলাব লাগিব? লসাগু ওলাব লাগিব। লসাগু কেনেকৈ ওলাওঁ আমি চাই লওঁ। লসাগু ওলোৱা ভিডিঅ'টো আছে, আপোনালোকে চাব পাৰে ভিডিঅ'টোত। যদি আপোনালোকে লসাগু ভিডিঅ'টো চাইছে তেনেহ'লে ইয়াত সুবিধা হ'ব। তো লসাগু ওলাবলৈ মই শ্বৰ্ট ট্ৰিকো দেখাইছোঁ তাত, কেনেকৈ সহজতে লসাগু ওলাব পাৰি। এইটো 3ৰে প্ৰথমে আমি ডাঙৰটো চাই লওঁ, 21। এইটো 21 চাই লওঁ। এইটো গোল কৰিব নালাগে অংকত, মই লসাগু ওলোৱাটো ইয়াতে কৰি পেলাই দেখাই দি আছোঁ। 10, এইটো গোলটো মৰাই দিছোঁ, আপোনালোকে অংক বুজাত পিছত অসুবিধা হ'ব পাৰে। 10, 3, 7 আৰু 21ৰ লসাগুটো কি হ'ব সেইটো আমি চাম। 21টো ডাঙৰ, গতিকে ডাঙৰটো প্ৰথমে গোল কৰি লৈছোঁ, এইখিনিয়ে যাব নাই। 10ৰে 21ক নাযায়, 3ৰে 21ক 7 3 গুণ 21, গতিকে 7ৰেও যাব, 3ৰেও যাব, 21টো থাকি যাব। 10ৰে নাযায়, এতিয়া 10ৰে নাযায় কি হ'ব? 10ৰে শূন্যৰ শেষত থকা সংখ্যাটোকে হৰণ যাব, গতিকে ইয়াক আমি কোনো কাৰণতে 10ৰ এই শূন্যটো পিছফালে নোহোৱালৈকে এইটো লসাগুটো নহ'ব। গতিকে এইটো 210, মানে 21 আৰু 10 আমি পূৰণ কৰিলোঁ। 21 আৰু 10 পূৰণ কৰিলে 21 গুণ 21, আৰু পিছফালে শূন্য আছে, শূন্য এটা বহাই দিলোঁ। গতিকে এইটো আমি পালোঁ 210। ইয়াৰ লসাগুটো হ'ব কিমান? 210। গতিকে এইখিনি পোৱাৰ পিছত আমি কি কৰিব লাগে? এইটো যে হৰ যে আছে, সেই হৰটোৱে তলৰ 210ক হৰণ কৰিব লাগে। হৰটোৱে হৰণ কৰিব লাগে। কিমান বাৰ যাব? সেই যিমান বাৰ যাব সিমানেৰে ওপৰটো পূৰণ কৰিব লাগে। কি কি কৰিব লাগে ক'লোঁ? হৰটোৱে ইয়াক হৰণ কৰিব লাগিব, যিমান ওলাব ওপৰটোৰ লগত পূৰণ কৰি পেলাই ইয়াত লিখিব লাগিব। এতিয়া আমি কৰি পেলাই চালে বুজাটো দৃঢ় হ'ব। 10ৰে 210ক হৰণ কৰিলোঁ, 10 21 গুণ 210 আমি কৰি পেলাই চাইছিলোঁ, 10 আৰু 21 পূৰণ কৰি পেলাই চাইছিলোঁ, 210 পাইছিলোঁ। গতিকে 10 21 গুণ হ'ব 210। আমি 10ৰে 210 কেইবাৰ পালোঁ? 21 বাৰ পালোঁ। আৰু 21টোৰে কি কৰিম? ওপৰটোক 21ৰে পূৰণ কৰি দিম। ইয়াতে আমি এনেকৈও লিখিব পাৰোঁ, 21 আৰু 5 পূৰণ কৰি দি পেলাইও লিখিব পাৰোঁ। 21 পূৰণ 5, এনেকৈ কৰি পেলাই আমি আগবাঢ়িব পাৰোঁ। যোগ 3ৰে 210, 3 7 গুণ 21, তাৰপিছত শূন্য এটা 70, পূৰণ ওপৰটো লবটো। এইটো কৰি আছোঁ, আপোনালোকে চাইছে বোলা। 3ৰে 21ক হৰণ কৰিলোঁ, কেনেকৈ কৰিলোঁ? 3ৰে 210ক হৰণ কৰিলোঁ, 3ৰে 3 7 গুণ 21, আৰু শূন্য এটা আছে, শূন্য এটা ওপৰত বহাই দিলোঁ, হিচাপটো মিলি গ'ল। গতিকে এইখিনি আমি পালোঁ। এইখিনি সহজ হয়, সেইকাৰণে মই পটাপট মুখেৰে কৈ আছোঁ, আপোনালোকে বুজি পাব বুলি ধৰি লৈছোঁ। যদি বুজি পোৱা নাই তথাপিও ছাইডত কৰি পেলাই দেখাই দিছোঁ। ইয়াৰ পিছত আছে চিন আছে। এইটো চিনটো কি কি আছে এইটো চাই পেলাই ইয়াত বহাব লাগিব। যিটো চিন দিলে নহ'ব, এইটো চিনটো আমি চাই পেলাই ইয়াত যোগ চিন দিলোঁ, এইটো চিন চাই পেলাই এইটো ইয়াত আমি যোগ চিন দিলোঁ। ইয়াৰ পিছত আছে 7, 7ৰে 21ক 3ৰে 70 বাৰ গৈছিলে, 7ৰে 30 বাৰ যাব, 7 3 গুণ 21, তাৰপিছত শূন্য এটা, গতিকে 30 পূৰণ ওপৰত আছে 12, এইটো 12 পালোঁ। ইয়াৰ পিছত আছে বিয়োগ চিন আছে, এইটো বিয়োগ চিন, এইটো বিয়োগ চিন ইয়াত দিলোঁ। তাৰপিছত 21 আছে, 21ৰে 210, 10 বাৰ যাব, 21 10 গুণ 210, ওপৰত আছে 9, 10 পূৰণ 9, আমি এনেকৈ ইয়াত ধুনীয়াকৈ পাতি দিলোঁ। এইখিনি আপোনালোকে বুজি পাইছে। এই তলৰটোৱে হৰটোৱে ইয়াক হৰণ কৰিব লাগে, যিমান বাৰ যাব ওপৰৰ লগত পূৰণ কৰি পেলাই এনেকৈ লিখিলে হৈ যাব। এইটো প্ৰথমৰ কাৰণে। প্ৰথমটো আপোনালোকে অংকটো যদি কৰিবলৈ আৰম্ভ কৰিছে তেনেহ'লে এনেকৈ লিখিব লাগিব। যদি আপোনালোকে অলপ স্পীডত আগবাঢ়ি যায় তেনেহ'লে এইখিনি নিলিখি পেলাই ডাইৰেক্ট এনেকৈ লিখিব পাৰে। মুখে মুখে মনে মনে যদি পূৰণ কৰি পেলাই আপোনালোকে লিখিব পাৰে। 21 আৰু 5 পূৰণ কৰি পেলাই 5 গুণ 5, 5 2 10, 21 আৰু 5 এনেকৈ 105 ডাইৰেক্ট লিখিব পাৰে। তাৰপিছত আছে 70 আৰু 6, 6 7 গুণ 42, লগতে শূন্য এটা। তাৰপিছত আছে 12
আৰু 30 পূৰণ কৰিব লাগে যোগ চিন আছে মাজত 2 3 গুণ 6 3 গুণ 3 0 এটা তাৰপিছত বিয়োগ 10 9 গুণ 90 এইখিনি আমি কৰিলোঁ এতিয়া আমি নেক্সট লাইনলৈ যাওঁ তলত আছে 210 210টো আমি পাতিম এটো 210 তাৰপিছত ওপৰৰখিনি আমি কৰি পেলাই যাম যোগ কৰিছোঁ ধৰক এই দুটা যোগ কৰি পেলাই প্ৰথমে আমি যোগ কৰিম তাৰপিছত এইটো যোগ কৰি দিলে হৈ যাব নহলে আমি যোগটো একেলগে ইয়াতে কৰি পেলাই আমি যোগখিনি একেলগে কৰি পেলাই আমি পাতিব পাৰোঁ 105 420 আৰু 360 আমি পালো তো এইখিনি যোগ কৰিলোঁ 5 8 6 আৰু 2 8 হ'ব 4 1 5 হ'ব 3 8 হ'ব 885 আমি পালোঁ 885 তাৰপিছত এইখিনি আমি কৰিলোই এইখিনি কাম হৈ গ'ল এতিয়া আমি বিয়োগ 90 এইটো আমি এইখিনি পালোঁ ইয়াৰ পিছলৈ আহোঁ তলত আছে 210 ওপৰত 885 পৰা 90 আমি বিয়োগ কৰিব লাগে তো বিয়োগ কৰি পেলাই চাই লওঁ কিমান ওলাব কি ওলাব 5 পৰা 0 গ'লে 5 হ'ব 8 পৰা 9 নাযায় 18 পৰা 9 গ'লে 9 এইটো 7 গতিকে পালোঁ 795 এইখিনি আমি উত্তৰ হিচাপে পালোঁ তো এইখিনি পোৱাৰ পিছত আমাৰ সচৰাচৰ কাম শেষ হৈ যায় ইয়াৰ পিছত যদি আপোনালোকে কৰিব বিচাৰে এইটো ইয়াক হৰণ কৰিব পাৰে তো হৰণ কৰি পেলাই আপোনালোকে বহাবও পাৰে আৰু নকৰো বুলি ক'লে এইখিনি কৰি দিলে উত্তৰ হৈ যাব ইয়াৰ পিছত আপোনালোকে হৰণ কৰি পেলাই যদি সঠিককৈ নোলায় হৰণ কৰি পেলাই সঠিককৈ নোলালে কি কৰিব পাৰে আপোনালোকে মিশ্ৰ ভগ্নাংশ হিচাপে ইয়াকে পাতি দিবও পাৰে 210 কিমান বাৰ যাব আৰু বাকিখিনি ওপৰত কিমান থাকিব সেইখিনি আপোনালোকে কৰিব পাৰে সেইখিনি কৰি দি পেলাই ইয়াত দেখাই দি আছো তলৰটো আমাৰ থাকিব 210 তলত 210 থাকিব তাৰপিছত ওপৰটো কিমান আছে সেইটো আমি কি কৰিম ভাগ কৰিম 795 ওপৰত আছে তেতিয়া আমাৰ কি হ'ব 4 বাৰ গ'লে 2 4 গুণ 8 হৈ যাব গতিকে আমি 4 বাৰ নাযায় আমি ললো 3 বাৰ যাব আমাৰ ঠিক হৈ গ'ল 3 বাৰ যাব 3 বাৰ গ'লে 210 আৰু 3 হলে কিমান হ'ব 3 0 গুণ 0 3 গুণ 3 3 দুগুণ 6 630 হৈ যাব গতিকে 3 বাৰ যাব 210 আৰু ইফালে 3 হ'ব আৰু 630 আমি পালোঁ 795 পৰা 630 আমি বিয়োগ কৰি চাম কিমান ওলাব 5 6 1 এইখিনি আমি পালোঁ গতিকে ওপৰত থাকিব 1 6 5 এইটো আমি এইটো অংকক যিমান পাৰোঁ সৰু কৰি পেলাই চালোঁ গতিকে বন্ধুসকল এই অংকটো ইমানেই আছিলে প্ৰশ্নটো এইটো আছিলে আমি যোগ আৰু বিয়োগ একেলগে কৰিছোঁ ইয়াত যোগ বিয়োগ একেলগে কৰি পেলাই এইখিনি আপোনালোকে এইখিনি কৰিব নালাগে এইখিনি ৰাফ হিচাপে আপোনালোকক বুজাবৰ কাৰণে মই কৰি পেলাই দেখাই দিছোঁ আপোনালোকে বুজি পাইছে বুলি ধৰি লৈছোঁ এইটো অংক ইয়াৰ পিছত আৰু এটা অংক কৰিম আৰু এক দুইটামান অংক কৰিম যাতে আপোনালোকৰ ধাৰণাটো আৰু ক্লিয়াৰ হৈ যায় মাইনাছ ওপৰত থাকিলে কি হ'ব সেইটো আমি কৰি পেলাই চাম 2 নম্বৰ অংক পাতিছোঁ তলত 27 ওপৰত দিলোঁ 77 মাইনাছ আকৌ 27 দিলোঁ 50 প্লাছ 9 ওপৰত 8 দি দিলোঁ এইটো এটা অংক হয় এইটো অংক আমি কেনেকৈ কৰোঁ চাই লওঁ এতিয়া আমাৰ কি আছে এইবাৰ কি কৰিম যোৱাবাৰ এটা ষ্টেপ অলপ বেছিকৈ কৰি দেখাই দিছিলোঁ এইবাৰ এটা ষ্টেপ অলপ কমকৈ কৰি অলপ আগবাঢ়ি পেলাই যাওঁ অলপ ছুটিকৈ তলত 27 27 আৰু 9 আছে গতিকে 9ৰে 27ক যাব এইটো 27 লসাগুটো আমি কিমান পালোঁ 27 লসাগু কনফিউজ থাকিলে আপোনালোকে লসাগুৰ ভিডিঅ'টো চাব মোৰ ডিছক্ৰিপশ্যনতে আছে আপোনালোকে পাই যাব তাৰ বিষয়ে আমি ইয়াত আলোচনা নকৰোঁ 27 এইটো 27 27 27 একবাৰ ওপৰত আছে 77 77 1 আৰু 77 পূৰণ হ'লে 77 হ'ব বিয়োগ চিন আছে মাজত বিয়োগ চিন দিলোঁ এইটো 27 1 27 গুণ 27 ওপৰ 50ৰ লগত 1 পূৰণ হ'ব গতিকে 50 গুণ 50 হৈ যাব তাৰপিছত যোগ চিন 9 3 গুণ 27 ওপৰত 8 আছে সেই 3টো 9 3 গুণ 27 হ'ব গতিকে 3টো 8ৰ লগত পূৰণ হ'ব আৰু 3 গুণ 24 এইখিনি আমি পালোঁ ইয়াৰ পিছত আছে 27 যোগকেইটা আমি কৰি দিওঁ একফালে আৰু বিয়োগকেইটা একফালে কৰি দিওঁ 77 আৰু 24 আমি যোগ কৰিম 1 10
এইটো আমি পালোঁ মানে 101 পালোঁ 101 বিয়োগ 50 সমান 27 তলফালে আছেই 50ৰ পৰা 101ৰ পৰা 50 গ'লে 100ৰ পৰা 50 গ'লে 50 গতিকে 101ৰ পৰা গ'লে 51 হ'ব এইটো আমি সহজতে পালোঁ গতিকে বন্ধুসকল এতিয়া 27 51ক হৰণ যদি যোৱা হ'লে আমি ধুনীয়াকৈ হৰণ কৰি দিলোঁ হয় কিন্তু হৰণ নাযায় গতিকে আমি কেনেকৈ কৰিব পাৰোঁ তেনেকৈ যেনেকৈ এনেকৈও এৰি দিব পাৰোঁ এনেকৈ এৰি দিলে হৈ যাব বা মিশ্ৰ ভগ্নাংশলৈ নিবও পাৰোঁ সেইটো আপোনালোকক মই আগতে ক'লোঁ এতিয়া আকৌ কৰি পেলাই দেখাই দিছোঁ মিশ্ৰ ভগ্নাংশলৈ নি পেলাই 27 তলত আছে 27 এগুণ 27 27 দুগুণ কিমান হ'ব 54 হ'ব গতিকে 54টো আমি লিখিব নোৱাৰোঁ 54টো তেতিয়া আমি কি কৰিম 1 ল'ব লাগিব 51ৰ পৰা আমি 27 বিয়োগ কৰি পেলাই চাম কিমান ওলাব তে আমি পাই যাম কিমান 24 পাই যাম গতিকে ওপৰত হ'ব 24 এইখিনি আমি কৰি পেলাই দেখাই দিলোঁ এইখিনি নকৰিলেও হ'ব যদি আপোনালোকৰ প্ৰশ্নত এইখিনি মিশ্ৰ ভগ্নাংশত ওলাবলৈ দিছে তেতিয়া কৰিব লাগে নহ'লে আপোনালোকে এইখিনি কৰি দিলেও আপোনালোকৰ অংকটো শুদ্ধ বুলি ধৰি লোৱা হ'ব গতিকে বন্ধুসকল ইয়াৰ পৰা অলপ টান এটা অংক আমি কৰি পেলাই চাওঁ এইটো পাতি লৈছোঁ 3 নম্বৰটো যোগ 67/40 মাইনাছ ইয়াত দিলোঁ মই -2 এইটো বিয়োগ চিহ্ন বিয়োগ 2 যোগ বিয়োগ 5 তলত 20 এইটো অংকটো দিলোঁ এইটো অংকটো কেনেকৈ আছে আপোনালোকে চাই লওক 10^7 যোগ 40/67 বিয়োগ 80/-2 বিয়োগ 2 তাৰপিছত আছে যোগ 20/-5 বিয়োগ 5 গতিকে এইটো অংকটো অলপ দেখাত ভয় লগা ভিতৰত আপোনালোকে ভয় খাব পাৰে কিন্তু কৰি পেলাই চাব পিছত একো নহয় একেবাৰে সহজ অংক হয় একেবাৰে ডাঙৰটো এইখিনি ভিতৰত আছে 80 80ৰে 20ৰে 4বাৰ যাব 40ে 2বাৰ 10ৰে 8বাৰ গতিকে 80টো আমি লসাগু ইয়াত লসাগুটো হ'ব 80 80 এতিয়া 10ৰে 80ক যাব 8বাৰ 8 7 গুণ 8 × 7 প্লাছ ইয়াত আছে 40 যাব 2বাৰ 2 × 67 মাইনাছ ইয়াত আছে 80 একবাৰ যাব গতিকে ইয়াত হ'ব -2 প্লাছ ইয়াত আছে 20 যাব 4বাৰ ইনটু -5 এইটো অংকটো আমি এতিয়া পাতিলোঁ ইয়াৰ পিছৰ ষ্টেপটো কি হ'ব তলত 80 8 7 গুণ 56 যোগ 67 আৰু 2 পূৰণ আছে 2 7 গুণ 14 14ৰ 4 হাতে গ'ল 1 2 6 গুণ 12 1 13 বিয়োগ এইটো বিয়োগ চিন আছিলে এইটো বিয়োগ চিন মাইনাছ আৰু এইটো পূৰণ চিন বুলি মই আপোনালোকক কৈছোঁৱেই আগৰ সৰল কৰা অংক মোৰ ভিডিঅ'টোত আছে গতিকে এইটো পূৰণ চিন হয় বিয়োগ আৰু বিয়োগ এইটো পূৰণ হৈ যায় বিয়োগ আৰু বিয়োগ পূৰণ হ'লে মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব গতিকে +2 হ'ব ইয়াত তাৰপিছত প্লাছ 4 × -5 আছে 4 × -5 হ'লে আমি কিমান পালোঁ 4 5 গুণ 20 হয় গতিকে -20 আমি পালোঁ তো -20 আমি পালোঁ ইয়াত ব্ৰেকেট লাগি আছে আপোনালোকে ব্ৰেকেট একেবাৰে উঠাই দিব পাৰে যদি আপোনালোকৰ এইটো ব্ৰেকেট উঠাই দিলে আপোনালোকৰ বুজাত খেলি মেলি হ'ব বুলি মই ইয়াত এতিয়া ব্ৰেকেট উঠোৱা নাই ইয়াৰ পিছত উঠাম 56 + 134 + 2 তাৰপিছত এইটো প্লাছ আৰু এইটো মাইনাছ কি হৈ যাব পূৰণ আছে ইয়াত প্লাছে মাইনাছে হ'ব -20 এতিয়া আমি ব্ৰেকেটটো আঁতৰালোঁ এইটো ব্ৰেকেটে কি বুজায় ব্ৰেকেটে সদায় পূৰণ চিন বুজায় ব্ৰেকেট মানে ব্ৰেকেটৰ ভিতৰত যদি একো চিন নাই ব্ৰেকেটৰ লগত এইটো বস্তুৱে সদায় পূৰণ কৰি থাকে ব্ৰেকেটৰ ওচৰত যিটো আছে সেইটো পূৰণ কৰি যদি ইয়াত 5 থকা হ'লে 5ৰে ব্ৰেকেটৰ ভিতৰত গোটেইখিনি পূৰণ হৈ আছে বুলি বুজি পাব লাগিব গতিকে এইটো যোগ চিনে ব্ৰেকেটক ভিতৰত থকা বস্তুটো পূৰণ হৈ আছে ইয়াত একো চিন নথকা হ'লে এইটো যোগ হৈ গ'লে প্লাছে প্লাছে প্লাছ
গতিকে প্লাছে মাইনাছ ইয়াত বিয়োগ চিন আছে, গতিকে বিয়োগৰ লগত যোগ চিনৰ পূৰণ হ'ল, পূৰণ হৈ পেলাই বিয়োগ চিনে জিকিলে মাইনাছে প্লাছে কি হ'ব মাইনাছ হ'ব। গতিকে এইখিনি আমি পালোঁ। বাকীখিনি অংক একে হৈ থাকিব, যেনেকৈ আছে তেনেকৈ। আপোনালোকে এই মাইনাছকেইটা দেখিলে আপোনালোকৰ খেলি মেলি লাগি যাব পাৰে বুলি এই অংকটো পতা হৈছিলে, এইটো অংকটো দিয়া হৈছিলে। ইয়াত আছে আৰু আমি গোটেইখিনি এতিয়া কি কৰি দিম, যোগ কৰি পেলাই পালোঁ 192। গতিকে আমি 192 আমি এই তিনিটা যোগ কৰিছিলোঁ, ইয়াতে ৰাখি থৈ দিছোঁ দেখাবলৈ আপোনালোকৰ কাৰণে। বিয়োগ 20। এইখিনি ক্লিয়াৰ আছে, এইখিনি বুজি পাইছে, ইয়াত কোনো খেলি মেলি নাই। ইয়াত আছে তলত আছে 80 আৰু ওপৰত হ'ব 192ৰ পৰা 20 গ'ল, গতিকে কিমান হ'ব 172। এইখিনি আমি পাই গ'লোঁ। এতিয়া এইটোৱে যদি ইয়াক হৰণ যায় তেনেহ'লে আমি হৰণ কৰি পেলাই লিখিম। ইয়াত শূন্যযুক্ত আছে, ইয়াত শূন্যযুক্ত নাই, গতিকে হৰণটো নাযাব। আপোনালোকৰ উত্তৰ এইটোৱে হৈ যাব। গতিকে বন্ধুসকল এনেকৈ অংকবিলাক কৰিব। আৰু ইয়াৰ লগতে মই যোগ আৰু বিয়োগটো সম্পূৰ্ণ কৰিলোঁ। আপোনালোকে যদি বুজি পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। আৰু আমি ইয়াত আলোচনা কৰিম পূৰণ অংক। পূৰণটো অতি সহজ, গতিকে পূৰণটো লাষ্টলৈ ৰাখিছোঁ। পূৰণ এটা পাতি চাওঁ। ইয়াতে তলত 6 আছে, ওপৰত 7 × 5 2। এটা কৰি পেলাই দেখাই দিছোঁ এনেই। পূৰণ সহজ। পূৰণটো কি কৰিব লাগে, এইটো পূৰণ হ'ব, এইটো পূৰণ হ'ব, হৰৰটো হৰ পূৰণ হ'ব আৰু লবটো লবৰ লগত পূৰণ হ'ব। ইয়াত পূৰণৰ কোনো চিন্তা কৰিবলগীয়া নাই। 6 × 5 কিমান হ'ব, ইয়াত 6 × 5 তলৰটো ওপৰটো 7 × 2 হৈ যাব 30, 14/30। এইটো উত্তৰ হৈ যাব। গতিকে পূৰণটো আপোনালোকৰ কাৰণে সহজ। পূৰণটোৰ কাৰণে ইমান চিন্তা কৰিবলগীয়া নাই। 2 নম্বৰটো পাতি দিছোঁ। যিমান ডাঙৰ থাকিলেও ইয়াত যদি 100 থাকে, ওপৰত 3 থাকে, পূৰণ হৈ যায়। ইয়াত যদি 500 থাকে, ডাঙৰ ডাঙৰ লৈ লৈছোঁ, ওপৰত 7 থাকে, তেতিয়াও কি হৈ যাব, পূৰণ কৰাত সহজ হ'ব। 100 পূৰণ 500, ওপৰত 3 পূৰণ 7 সমান 100 আৰু 500 পূৰণ কৰিলে 5 × 5 আৰু 1 2 3 4টা শূন্য আছে, 1 2 3 4টা শূন্য, তাৰপিছত 7 3 × 21। এইটো অংকটো আমি পালোঁ। গতিকে পূৰণৰ কোনো চিন্তা কৰিবলগীয়া নাই, পূৰণ ভয় খাবলগীয়া নাই। ভগ্নাংশৰ পূৰণত আপোনালোকে যোগ বিয়োগটো ধ্যানকৈ চাব। যদি ভিডিঅ'টো বুজা নাই আকৌ এবাৰ প্লে কৰি পেলাই চাব। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ বাটনটো ক্লিক কৰি দিব। বন্ধুসকলৰ মাজত হোৱাটছএপ, ফেচবুকত শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো চাই পেলাই উপকৃত হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ